हेलो फ्रेंड्स मोर यूट्यूब चेनेल आपलोक स्वागतम जनाइছোঁ। मोर नामটো হৈছে সাকিনা তপন। মই এজনী গাঁৱলীয়া ছোৱালী। তো এইটোৰ ওপৰত এইটো মোৰ প্ৰথম ভিডিঅ' হয়। তো মই এনেকৈ ইউটিউবাৰ ডিম্পু বৰুৱা বা মানুষ দে সিহঁত নিচিনা নহয়। মই প্ৰথম ইউটিউব চেনেল খুলিছোঁ আৰু ইয়াতে এতিয়া ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয়। তো আপোনালোকে মোক সাপোৰ্ট কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যি ভিডিঅ'বিলাক বনাম সেইবিলাক আপোনালোকে চাব। আহকচোন মই আজি কি কৰি আছোঁ, কি নকৰোঁ সেইবিলাক চাওঁ। আজি বতৰটো বেয়া, বৰষুণ পৰি আছিলে। ছোৱালী মানুহৰ কাম জানেই, ৰাতিপুৱা চাউলখিনি ধুলোঁ আৰু চব্জিখিনিও কাটিলোঁ আৰু ভাত চব্জি হোৱাৰ লগে লগে মই পুৰা চাফ চাফাই কামত লাগি গৈছোঁ। ঘৰ চৰ সাৰিলোঁ আৰু কেইটামান কাপোৰ ধুবলৈ আছিলে, সেইখিনি কাপোৰ ধুবলৈ গ'লোঁ। বাহিৰ ফালে অলপমান চালোঁতো বতৰটো অলপমান ভাল কৰিছিলে। মই ভাবিলোঁ সেই ঘৰত এনে থাকোঁতে ভণ্টিৰ লগত অলপমান বাহিৰ ফালে যাওঁ। বাহিৰ ফালে ওলাই আহিছোঁ। গছৰ পৰা খৰি থকা চৰিচখিনি পালোঁ, বুটলিলোঁ। এইখন আমাৰ বাগান গেটখন হয়। আপোনালোকে চালেই মই কি কৰিছোঁ। তো ইয়াতে মই মিনি ব্লগটো সামৰি মাৰিছোঁ।